Isami hem to klibu. Hele jai thom ti rong, tomano hele impop data lon ka ferelu. Joholo pola financial lo, na sono son pun ngi tungke di homane bang adi. Di hom bang na ko re so pili tu lo. Bil bisa na ko ndi. Sabi to ko holo ko le ko le. Kom so kom bil besar bang pura. Dia ni tu start tok ti lo na dia dari puting sam ruji. Ako ka chong hukin ne pati rong phana thano video video esi video ni tu na rabu ni ke. Ni. Yes right. Oh, alang tu silong ka chong hu kam ke ke. Lang na mu da ni bang da. Ani bang santi lo poisa ke. Ada di tempat lang lapon natin. Kasi nito nga ala bido besar bang nang jonang po dia no johang po bido besar bang dia no johang po rapan dia johang po lapon bido besar bang kita apan ke lungwe ka আইন মতে হ'ব যদি কিবা আছে আমাৰ থানাটো কেছ দিব পাৰিব আমি এইটো তদন্ত কৰিম মই দিব এইটো মই হ'ব কিন্তু কাজিয়া কৰিব নালাগে আমি চাই ল'ম তেওঁলোকক কথা পাতিম আৰু তেওঁলোকৰ অফিচাৰবিলাকৰ লগত কথা পাতিম হ'ব কিন্তু আপোনালোকে অলপ ধৈৰ্য ধৰক আপোনালোকে হাল্লা কৰিব নালাগে হা হ'ব ঠিক আছে কিবা আছে হ'ব দিয়ক আমি কৰাই দিম I'm sorry দুবরা কৰিলে তো আৰু ইয়াতে কিন্তু এটা মই ৰিকুৱেষ্ট আজি তো ওলাবই লাগিব না ফায়াৰিং হৈছে বুলি কৈছে কাৰবাৰ Hala inu da mune phanke achas na belo na kilo rong so ke mati rong কথাটো তেনেকুৱা আমি একো নাজানে দেই আমি ঘৰত এনে ঠাণ্ডা বহি আছে বাহিৰত তেনেকা সময়তে আমি 3 বাৰ ফায়াৰিং শুনিলে পুৰা আমাৰ গাঁৱৰ ৰাস্তাতে দেই তাৰপিছত আমি ওলাই আমি দেখিলে ফৰেষ্ট ষ্টাফতে আছে আমি ক'লে কিলা আপোনালোকে ইয়াত ফায়াৰিং কৰিলে আমাক একো নকলে এটি গুচি আহিলে ইয়াত লগতে আমি কথা জানিবৰ কাৰণে আমি 4-5জন গোট খাই আমি ইয়াত আহিলো ইয়াত অহাৰ লগে লগে আমাক আমি উত্তৰ দিবলৈ নহয় আমাক উল্টা মানে মাৰিবলৈ এতিয়া কৰিবলৈ আহিছে ঘটনা কি হৈছে ঘটনা এইটো ফায়াৰিং কৰাৰ কাৰণে আমি কেলে গাঁৱত ফায়াৰিং কৰিছে আপোনালোকৰ গাঁৱৰ নাম কি চাফাপানী গাঁৱত গৈ ফৰেষ্টাৰ ফায়াৰিং কৰিছিলে হয় কেইজন আছিলে ফৰেষ্টাৰ 4-5জন মান আছে কিহৰ বাবদ নাম নাজানে কিহৰ কাৰণে ফায়াৰিং কৰিছে নাজানে কিহৰ কাৰণে আমি দুজনীকে ঘৰত আছে আমি নাজানে কিহৰ কাৰণে ফায়াৰিং কৰিছে আপোনালোকে গম নাপায় এই কথাটো সুধিবলৈ আহিছে আমি দেই এই কথাটো সুধিবলৈ আহিছে কিহৰ কাৰণে ফায়াৰিং কৰিছে বা কিহৰ কাৰণে কিবা হ'ল সুধিবলৈ জানিবলৈ আমি আহিছে কিন্তু এই কথা নকয় আমাক মানে উল্টা দম দিছে তাৰপিছত বন্ধুক লৈ আমাক এই বন্ধুক কি ক'ব এইটো আমাক মাৰিবলৈ বিচাৰিছে কোনে মাৰিব বিচাৰিছে আপোনাক যোনে ফায়াৰিং কৰিছে সেইজন চাফাপানী গাঁৱত এনেকুৱা ফৰেষ্টাৰে আটক কৰা ঘটনা সঘনাই সংঘটিত হয় নেকি নাই হোৱা আমি এইটো বিচাৰিছে কি কাৰণে ফায়াৰিং কৰিছে এইটো জানিবলৈ আমি আহিছে দেই তাৰপিছত আমাক যদি ডাইৰেক্ট কৰি যে তেনেকুৱা কেছ হৈ গ'ল আমি ইমাৰ্জেঞ্চি কাৰণে তেনেকুৱা ফায়াৰিং কৰা হৈ গ'ল আমাক আমি ভুল হৈ গ'ল আমাক মাফ কৰি দিবি ক'লে আমি কথাটো ইয়াত শেষ হ'লে হয় কিন্তু উল্টা আমাক এবাৰ দম দি আছে আপোনালোকৰ চাফাপানীত যোনটো গাঁৱৰ ৰাস্তাত ফায়াৰিং হৈছে বুলি কৈছে সেই ৰাস্তাটোত কিবা ধৰণৰ অনৈতিক কাৰ্যকলাপ কিবা সংঘটিত হোৱাৰ আপোনালোকে নাই তেনেকুৱা নাই একো নাই আজিলৈকে আপোনালোকে যদি বিশ্বাস নকৰে আপোনালোকে আমাৰ পুলিচ ষ্টেচন হ'ল বৰপথাৰ আপোনাৰ ৰেকৰ্ড চাব চাফাপানীত তেনেকুৱা ৰেকৰ্ড একো নাই তাৰপিছত ইয়াত কি ক'ব বিধি অফিচাৰজনে দেই বহুত মানে কথাটো মানে আমাক বুজাব লাগে কথা ক'ব লাগে কিন্তু ইয়াত নিজেই আপোনালোকে ইয়াত কিছুমানে বহুত মানুহ দেখিছে কাজিয়া কৰিবলৈ ওলাই আহিছে এফালে চা এইটো এটেক কৰিছে এইটো এটেম্পট মাৰ্ডাৰ বুলি ক'ব আমি এইটো বিধি অফিচাৰ নাম ক'ব নাই তাই ভালকে থাকিলে ভালকে কথা ক'লে আমি ভাৰত নহলাইতো আমি ঘৰতে থাকিম আমি কাম নাই আমি ইয়াত আহি পেলাই বাইদেউজনী আমি ইয়াত লোকেতো কেতিয়াও অহা নাই হ'লেও নামো নাজানে হ'লেও আজি এনেকুৱা ঘটনা হৈ গ'ল সেইকাৰণে আগতো আমি চব মাইকী মানুহকেইটাতো ঘৰতে আছিলো কিন্তু সি বিচি দেখাই পেলাই আমি মানে ওলাব লাগিছে চোলা চব ফালি দিছে কোনে ফালিছে এই মাইকীজনী আমি ওচৰত গৈছিলো ইমান দম দেখাইছে
ডেকা ছোৱালী হৈ পেলাই মাইকী হৈ পেলাই এনেকা ইমান দম হ'ব নালাগে ভালকে কথা পাতক ন ভালকে কথা পাতিলে আমি এনেকা হুলস্থুল নকৰে এইটোৱে